हेलो गाइस सोस ब्लॉगर आंटी ब्लॉगले आपलोक सकलोके स्वागतम जनालो और आज एटा मैं विशेष भिडिओ आपलोक লৈ আহিছো মই যে কৈছিল যটো ভিডিঅ যে আইতা তিলানি দি আৰু দহা ভিডিঅ নেকি দিব পৰা নগল আৰু নিদিলো আৰু আজি যেহেতু হকাম আৰু এই কাৰণে ফুলনিত হকাম পাইছে আৰু হকামৰ সকলোখিনি দেখাম আপোনালোকক প্লিজ ভিডিঅটো সকলোকে या धुनियाके बाइक भनियाक रेडी हले कामले নাই লৈছো আৰু एकदम धुनियाके बोलक आमी गई आছো এইফালে আমাৰ सुनु सा सुनु सुनु কিবা এটা কৰে আৰু এতিয়া মই ওলাই মেলি ললো আৰু পুৰণা ঘৰৰ পৰা অহা অলপ যদি লেট হ'ল আৰু সেই কাৰণে এতিয়া জল্দি ওলাই মেলি লৈ এতিয়া সকামৰ ঘৰলৈ যাওঁ আইতাৰ ওচৰতো ধূপ চাকি এনেকৈ লগাই লওঁগৈ তেনেহ'লে ভিডিঅ'টো চাই থাকিব দহাৰ ভিডিঅ'টো দিব পৰা নগ'ল আৰু ময়ো নাজানো দিয়কচোন আৰু এতিয়া সকামৰ কিছু দৃশ্য দেখুৱাম বাৰু এনেকৈ ভিডিঅ' কৰি ৰাখিম আপোনালোকক পাছত দি দিম শ্বেয়াৰ কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব তেনেহ'লে ওলাই মেলি ল'লে এইফালে দেখুওৱা ভণ্টি এয়া ওলাই মেলি আমি ল'লোঁ পাছৰখিনি আপোনালোকক দেখুৱাম আৰু আমাৰ ভিডিঅ' হাই এটা কৰি দিয়া মইনা এয়া মইনা হাই এটা কৰি দিয়া হাই या সকামখন পুৰা একদম কাম চলাই আছে ৰাইজে ধুনীয়াকৈ এতিয়া পাৰিব নহয় নাইকলটো ফালি পানীটো হেৰি কৰি দিয়া ইয়াতে সকলোৱে মাহ ধুই আছে বাহিৰতে আৰু ভকতসকলে ভিতৰত এয়া পাতি আছিলে সকলোখিনি নাৰিকল সকলোখিনি গুচাই আছে আৰু ইয়াত এতিয়া তেওঁলোকে ইয়াত মাহ ধুই আছে সকলোখিনি এয়া আমাৰ বৌ ওচৰত এয়া ধূপ জ্বলোৱা হ'লে সকলোৱে নাজানে আৰু মই জ্বলাই ল'ম আৰু নেদেখাজনৰ ওচৰত এয়াই প্ৰাৰ্থনা বৌ যাতে য'তে আছে ভালে কুশলে থাকে আৰু আৰু এয়া মই এতিয়া ধূপ জ্বলাই লৈছোঁ ভণ্টিহঁত আছে আৰু ইফালে ভাইটিহঁত এয়া সকলোৱে জ্বলাই মেলি ল'লে মই এতিয়া জ্বলাই মেলি লওঁ ভালে হ'ব দুইটাই টিপি দিব সন্দীপ দা সুমি বহি আছে এয়া দেখিছেনে জলপানৰ কাৰণে একদম ইয়াতে ৰেডি কৰি ৰাখিছে আৰু ইফালে এয়া প্ৰায় হৈছেগৈ আৰু কৰি এয়া আমাৰ টিকলু হাই গ'লে চেনেলটো কি কৰিব লাগে কৈ দে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া থকা বেল আইকনটো টিপি দিম অ'কে তেনেহ'লে চাই থাকক ন এয়া মই দিম আৰু টাইপত আমাৰ ৰাইজসকল সকলোখিনি বাহিৰতে মই বহি লৈছোঁ চব মানে মোবাইলত বিজি সকামৰ ঘৰত মোবাইল বিজি এজনী আমাৰ মোবাইল আগফালে নৱদুগৰাকী হাই এজনীটো আৰু নকওঁ আৰু এজনী মোবাইল সকলোখিনি এতিয়া হৈ গৈছে আৰু বেছি সময় নাই আৰু আনফালে এয়া দাদাহঁত আৰু ইফালে সেয়া ভকতসকল সেয়া দেখিছেই নহয় সকলোখিনি যোগাৰ হৈ গৈছে এতিয়া আৰু নাম ল'ব
আৰু এয়া মা আৰু বৰমা তেওঁলোকে চাহ দিয়া আমপ্লিয়া লাগি আছে আৰু সকলোকে চাহ খালী ৰুমটোলৈ কিহত কি কি কৰি আছ মানে খাব লাগিব অঁ তই আৰু এয়া আমি জলপান খাই লওঁ আৰু এয়া মা বৰমা আৰু খুৰীহঁতে জলপান খাই আছে আৰু আনফালে এয়া ভণ্টিহঁতে অলপ চাফ চিকুণ কৰি দিছে টেবুলখন যিহেতু লেতেৰা হৈ আছিলে আৰু এইগৰাকী আমাৰ অকণমানি ঠাই খোৱাত ব্যস্ত আৰু এয়া নাম লোৱাৰ মাজতে ভাইটি আৰু মইনাহঁতে এয়া চাহ দিছে ভকতসকলক এতিয়া তাৰ পাছত আকৌ দিহানাম গাব সকলোখিনি দেখুৱাই আছোঁ দি আছে মইনা ভাইটি আৰু এয়া ভাইটিতা আৰু মা ভাইটিয়ে কিবা এটা মাক দেখুৱাই আছে আৰু আমি এইখনতে আৰু এতিয়া বহি আছোঁ বাহিৰতে আৰু ইফালে মইনা আহিলে এয়া এয়া এতিয়া আমি জলপান খাই মেলি অকণমান বহি লৈছোঁ আৰু দুজনী ভণ্টিহঁতে প্ৰগ্ৰামত ডিউটি হৈ আছে আৰু সেই হ'লে আৰু অলপ ডিষ্টাৰ্বো হয় আৰু সেইকাৰণে আমিজনী অকণমান সময় বহি লওঁ আৰু এতিয়া দিহানাম যাব দিহানামৰ মই আপোনালোকক দেখুৱাম বাৰু যিহেতু সেইফালেকে চাই থাকিম এইফালে চেক দেখুৱাই দিয়া আৰু এইফালে আমাৰ হাই কৰি দিয়া
ভিডিঅ'টো চাই থাকিব দিয়া ভালেই ভালেই বুলি কোৱা আৰু এতিয়া এয়া দিহানাম গাইছে দিহানাম আছে এতিয়া এয়া সকামৰ ঘৰৰ পৰা অকণমান আৰু বিৰতি ওলাই মাৰিছোঁ মেলি আহিছোঁ। এইফালে গায়ন গাই কি আছে আৰু এতিয়া গায়ন গাই আছে আৰু একেখন ঠাইতে বহি আমনিও লাগিছে।
আৰু ইটো কৰি থকা হৈছে, এয়াকে বেছিকৈ কৰিছে অলপ, সেইকাৰণে অকণমান গোটেইকেইজন ওলাই আহিছোঁ এনেকৈ ৰাস্তাৰ ফালে। এয়া দেখিছেনে এগৰাকী এক পাক ঘূৰিমগৈ আৰু এক পাক এনেকৈ এইটো ৰাস্তা যাম আৰু ইটো ৰাস্তা এনেকৈ গৈ সকামৰ ঘৰ। অঁ দাদী কৈ থাকিবি এটা নাই, এইবোৰ আমি মানে চিক্ৰেট কথা এটা পাতিম। আৰু এতিয়া সকাম প্ৰায় শেষেই হৈছে বুলি ক'ব পাৰি। এয়া এতিয়া নাম দিহানাম সকলোখিনি গোৱাৰ পাছত আৰু এতিয়া এয়া মাহ প্ৰসাদ এয়া দিছে আৰু মাহ প্ৰসাদ এয়া খাই মেলি লওঁ। মাহ প্ৰসাদ সকলোখিনি দিয়াৰ পাছত এয়া এতিয়া সকাম সামৰণি পৰ্ব। আৰু ইয়াত এতিয়া সকলোৱে সেৱা লৈছে, ডাঙৰসকলে। আৰু কাইলৈ ভোজৰ কাৰণেও সকলোকে ইয়াতে কৰিছে আকৌ এবাৰ। আৰু এয়া সকলোখিনি শেষ হৈছে আৰু এতিয়া ভিডিঅ'টোত আজি যিমানখিনি আচলতে মই দেখুৱাব পাৰিলোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো আৰু সকামৰ দিনটোত এয়া নিজৰ মানুহখিনিৰ সৈতে অলপ ফটো তুলি ৰাখিলোঁ। এয়া এতিয়া সকলোখিনি, এয়া মোৰ সৰুকালৰ লগৰী আৰু এয়া মাৰ লগত। আৰু ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব। আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।